দশবতাৰ চেনেললৈ সকলোকে অভিনন্দন জনাইছোঁ। আজি মই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ। আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অমৃত বৃক্ষ আন্দোলন ছেপ্টেম্বৰৰ 20 তাৰিখে ৰাতি 12টা বজাৰ পিছত শেষ হৈ গ'ল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যিসকলে দুটাকৈ গছৰ পুলি ৰুব তেওঁলোকে 10,000 টকাৰ বাবে অন্তৰ্ভুক্ত হ'ব বা চিলেক্ট হ'ব। বহুতে ভাবি আছে এতিয়া আমি গছৰ পুলি ৰুলোঁ, আমাৰ অনলাইন হৈ গ'ল, 10,000 টকাটো কেতিয়া পাম। আৰু বহুতে কৈ আছে যে গছৰ পুলি আমাক মৰা গছৰ পুলি দিছে, গৰুৱে খাই গ'ল গছৰ পুলি। আচ্ছা, মৰা গছৰ পুলি তেওঁলোকে কিয় আনিছে? মৰা গছৰ পুলি তেওঁলোকেতো আনিব নালাগে নহয়। পঞ্চায়তত গছৰ পুলি বিতৰণ কৰিছে, তেওঁলোকে যিবিলাক ভাল গছৰ পুলি সেইবিলাক আনিব লাগে, মৰা গছৰ পুলি আনিব নালাগে। কিছুমানে কৈছে পাত নাই, একো নাই। পাত নাই, গছৰ পুলিটো মৰি গৈছে নে জীৱিত আছে তেওঁলোকে চাই লৈ আহিব লাগে। গতিকে যিবিলাক তেনেকুৱা লেৰেলি যোৱা মৰা গছৰ পুলি, আৰু কিছুমানে কৈছে ডাল কাটি পেলাই তাত পলিথিনৰ ভিতৰত ভৰাই মাটি দি তাৰ ওপৰত সোমাই দিছে, সেইবিলাক গছৰ পুলি তেওঁলোকে আনিব নালাগে। আৰু বহুতে কৈ আছে গছৰ পুলিবিলাক গৰুৱে খাই গ'ল। গৰুৱে কিয় খাই গ'ল? গছৰ পুলি গৰুৱে কেনেকৈ খালে? আপুনি সংৰক্ষণ কৰা নাই। গছৰ পুলি ৰুলেই নহ'ব নহয়, পানী দিব লাগিব, সংৰক্ষণ কৰি ৰাখিবলৈ বেৰ দিব লাগিব, চাৰিওফালে বেৰ দি সংৰক্ষণ কৰি ৰাখক। সেইটো চৰকাৰে গছৰ পুলিটো নিবলৈ নাহে। গছৰ পুলি আপুনি ভালকৈ ৰাখিলে ডাঙৰ হ'লে আপোনাৰ কামত আহিব। আপুনি গছ ফালিব পাৰিব, নহ'লে বিক্ৰী কৰিব পাৰিব, আপোনাৰ কামত আহিব। গতিকে চৰকাৰে গছৰ পুলিটো আপোনাক নিব নাহে। কিন্তু গছ ৰুলে কি হ'ব জানে? অসমখন এখন সেউজী ধৰণী হ'ব, আৰু তাত প্ৰাকৃতিক সৌন্দৰ্য বাঢ়িব, আৰু তাৰ পৰা বতাহৰ যিটো বায়ুমণ্ডলৰ এইটো সংৰক্ষিত হৈ থাকিব। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন আঁচনিৰ জৰিয়তে গছপুলি ৰোপণ আন্দোলন আৰম্ভ কৰিছে। গতিকে তাৰ বিৰোধিতা কৰাটো এটি সুখবৰ নহয়। আনহাতে তেওঁলোকে ভাবি আছে আমি এতিয়া 10,000 টকাটো পাম। 10,000 টকাটো পাব, নোপোৱা নহয়, কিন্তু তাত কিছুমান আঁচনি আছে। সেই আঁচনি মতে তেওঁলোকে অন্তৰ্ভুক্ত হ'ব লাগিব, তেতিয়াহে তেওঁলোকে গছৰ 10,000 টকাটো পাব। গতিকে তাত কিছুমান আঁচনি আছে, যেনেকৈ ধৰক গাহৰি পালন, মুৰ্গী পালন, ব্ৰইলাৰ পালন, কুকুৰা পালন, কোনোবাই তাঁতশাল আনিব, কাপোৰ বব, কোনোবাই মীন পালন কৰিব, বিভিন্ন ধৰণৰ আঁচনি আছে। সেই আঁচনিবিলাক গাঁৱৰ যিজন জীৱিকাসখী আছে বা অন্য বিভাগীয় বিষয়া আছে তেওঁলোকে আহি ঘৰে ঘৰে আহি ফৰ্ম ফিল আপ কৰিব, বা যিবিলাক আত্মসহায়ক গোট অৰ্থাৎ চেল্ফ হেল্প গ্ৰুপ আছে তেওঁলোককো হয়তো দিব পাৰে। তেওঁলোকৰ ID আৰু যিখন চাৰ্টিফিকেট আছে, ID কি, গছৰ পুলি ৰুওঁতে যিটো গছৰ ID নাম্বাৰ আছে সেই ID নাম্বাৰটো হয়তো লগা হ'ব পাৰে। গতিকে তেওঁলোকে এইবিলাক ডিলিট নকৰিব, সময়ত লগা হ'ব পাৰে। তেতিয়াহে তেওঁলোকে ফৰ্ম ফিল আপ কৰাৰ পিছত তেওঁলোকৰ অন্তৰ্ভুক্ত হ'ব, আৰু তেওঁলোকে তেতিয়া 10,000 টকাটো পাব। আকৌ নেক্সট বছৰত তেওঁলোকক 25,000 টকা দিব, তাৰে 12,500 টকা চৰকাৰে ফ্ৰী কৰি দিব, 12,500 টকা বেংকৰ পৰা দিব। এই বেংকৰ পইচাটো তেওঁলোকে এটা সামান্য সুতত পইচাটো পৰিশোধ কৰিব লাগিব, আৰু 12,500 টকাটো পৰিশোধ কৰিব নালাগে। গতিকে তেওঁলোকে এটা নিশ্চিন্ত থাকক যে আমি এই সাহাৰ্যটো পাম। আনহাতে মহিলাসকললৈ বিশেষ এটা খবৰ, সোণালী সুযোগ। কাৰণ তেওঁলোকৰ যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈছিলে, তেওঁলোকৰ ঋণবিলাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অক্টোবৰ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ ঋণমুক্ত কৰিব বুলি কৈছে। আনহাতে খবৰ আহিছে যে বহুতৰ কোৰ্টৰ পৰা তেওঁলোকৰ চমন জাৰি কৰিছে পইচা নিদিয়াৰ কাৰণে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে, যিসকলে 2021 চনৰ 31 মাৰ্চৰ আগতে লোন লৈছে তেওঁলোকৰ ঋণহে মুখ্যমন্ত্ৰী মহোদয়ে পৰিশোধ কৰিব। তাৰপিছত যিবিলাকে ঋণ লৈছে তেওঁলোকৰ ঋণ কেতিয়াও পৰিশোধ নকৰে। গতিকে যিসকল মহিলালৈ নটিচ আহিছে বা চমন আহিছে তেওঁলোকে জনা উচিত যে তেওঁলোকে কেতিয়া লোন লৈছিলে। গতিকে যদি তেওঁলোকে 31 মাৰ্চৰ আগতে ঋণ লৈছে তেতিয়াহ'লে তেওঁলোকৰ ঋণ মুক্ত কৰিব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঋণমুক্ত কৰিব। আৰু যদি তেওঁলোকৰ ঋণ 2021 চনৰ মাৰ্চৰ পিছত অৰ্থাৎ এপ্ৰিলৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি লৈছে, তেতিয়াহ'লে সেই ঋণ অসম চৰকাৰে দায়িত্ব নলয়, সেই ঋণ পৰিশোধ নকৰে। বৰ্তমান 3,50,000 মহিলাৰ ঋণ মুক্ত কৰিবলৈ বাকী আছে, বাকীবিলাক সম্পূৰ্ণ কৰিছে। যিখিনি বাকী আছে এইখিনি অক্টোবৰ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তেওঁলোকক ঋণমুক্ত কৰিব। গতিকে তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। অতি শীঘ্ৰে তেওঁলোক NPAত পৰিব। NPA হ'লে তেওঁলোকে মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ ল'ব নোৱাৰে, তেওঁলোকৰ
মাইক্ৰ' ফাইনেন্সত নাম এণ্ট্ৰি হৈ থাকিব, তেওঁলোকে ঋণৰ পৰা মানে মুক্ত হ'ব, ঋণ তেওঁলোকে ল'ব নোৱাৰে। কিন্তু বেংকৰ পৰা ল'ব পাৰে নে নোৱাৰে সেইটো বেংকৰ নিজা কথা হয়, বেংকে দিবও পাৰে নিদিব পাৰে নিজা কথা। গতিকে মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণমুক্ত হ'ব আৰু মাইক্ৰ' ফাইনেন্সৰ পৰা তেওঁলোকে ঋণ নাপায়। গতিকে তেখেতসকলৰ এইটো অতি ভাল মানে খবৰ। গতিকে মই এই খবৰটো আপোনালোকক জনালোঁ। অৱশেষত ভিডিঅ'টো ইমানতে সামৰিলোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে যিসকল ঋণী মহিলা আছে তেওঁলোক মুক্ত হ'ব বুলি। অৱশেষত ইমানকে কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।